নমস্কাৰ পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মেইন কথাটো হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটি আমাৰ লগত এতিয়া কি কৰিব গৈ আছে মই বৰ্তমানলৈকে একো গম পোৱা নাই কাৰণ তেওঁলোকে যিকোনো এখন নটিচ দিব আৰু আমাৰ যোনখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক একদম মাথাটো বেয়া কৰি দিব এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব যাতে ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষই ভিডিঅ'টো পায় ইউনিভাৰ্চিটি এছ'চিয়েশ্যনো পায় তো বন্ধু বান্ধৱীসকল কালি যেহেতু এখন নটিচ দিলে যে ফাৰ্ষ্ট সেম সেকেন্ড সেম আৰু থাৰ্ড সেম ফ'ৰ্থ সেমৰ যোনকিটা এক্সাম আছে সেইকিটা সাইমultaneously পাতিব অৰ্থাৎ একেলগে পাতিব আৰু কেতিয়া পাতিব হেতু ইউনিভাৰ্চিটিয়ে বৰ্তমানলৈকে কৈ দিয়া নাই লগতে যোনখিনি ফিফথ সেমৰ আছে অৰ্থাৎ তেওঁলোকে এতিয়া ছিক্স সেমৰ ক্লাছ কৰি আছে তেওঁলোকৰ ফিফথ সেমৰ যোনটো এক্সাম আছে সেইটো সম্পূৰ্ণভাৱে কেনসেল কৰি দিলে অৰ্থাৎ তেওঁলোকৰ ছিক্স সেমৰ যোনটো এক্সাম আছে সেই এক্সামটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ ফিফথ সেমৰ মাৰ্কটো দিব মই ডিব্ৰুগড় ইউনিভাৰ্চিটিক বিনম্ৰতাৰে আহ্বান জনাম যে আমাৰ লগতো এনেকুৱা ধৰণৰ কিবা এটা ব্যৱস্থা কৰক নহলে আমাৰ ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট বিমূৰত পৰিছে আৰু এনেকুৱা ধৰণৰ মানসিক চাপত বৰ্তমান ব্যতিব্যস্ত হৈছে কিন্তু অনুমান কৰিব পৰা গৈছে যে এক্সামটো সেপ্টেম্বৰত পাতিব অৰ্থাৎ সেপ্টেম্বৰ ফাৰ্ষ্ট যোনটো 15 দিন আছে সেই 15 দিনত আপোনালোকৰ ফাৰ্ষ্ট সেমৰ এক্সাম পাতিব আৰু পিছৰ 15 দিনত আপোনাৰ সেকেন্ড সেমৰ এক্সাম পাতিব তেনেকৈ কি সম্ভৱ নি এতিয়া আপোনালোকৰ কি মাহ চলি আছে নিশ্চয় জুন মাহ চলি আছে আৰু জুনৰ এতিয়া 11 তাৰিখ হ'ল আজি আৰু জুনৰ 11 তাৰিখৰ পৰা আপোনাৰ কিমান আছে খুব বেছি আঢ়ৈ মাহ সময় আছে আৰু আঢ়ৈ মাহত কি আমি ছমাহৰ কোৰ্স কেনেকৈ কৰিবলৈ পাৰিম ইউনিভাৰ্চিটিয়ে বৰ্তমানলৈকে এক্সামৰ সঠিক ডেট কৈ দিয়া নাই কিন্তু যেহেতু অসম চৰকাৰে মেট্ৰিক হায়াৰ সেকেন্ডাৰী এক্সাম পাতিব পতাৰ পিছত যেহেতু নতুন সেশন আৰম্ভ হ'ব নতুন সেশনৰ লগতে নতুন ফাৰ্ষ্ট সেমৰ ক্লাছ আৰম্ভ হ'ব তেতিয়া আমাৰ থাৰ্ড সেম আৰু ফিফথ সেমৰ যোনখিনি ক্লাছ আছে সেইখিনি আৰম্ভ হ'ব তো বন্ধু বান্ধৱীসকল এনেদৰে আমি ছমাহৰ যোনটো কোৰ্স আছে হেতু খুব বেছি আপোনাৰ এতিয়া মে 20 তাৰিখৰ পৰা আমাক অনলাইন ক্লাছ দিছিলে অনলাইন ক্লাছ দি পেলাই বৰ্তমান এতিয়া সেপ্টেম্বৰত যদি আৰম্ভ কৰি দিয়ে 3 মাহৰ ভিতৰত আমি এটা যোনটো কোৰ্স আছে হেতু কেনেকৈ কমপ্লিট কৰিম যোনসকল শিক্ষক আছে সেইখিনিয়ে কেনেকৈ কমপ্লিট কৰিব অকল তো আমাৰ তো নাথাকে ন এগালমান যোনখিনি আছে প্ৰেক্টিকেল আছে কিবা কিবি সায়েন্সৰ প্ৰেক্টিকেল আছে বা বিকমৰ থাকিব পাৰে আৰু আৰ্টছৰো কিছুমান এছাইনমেন্ট থাকে তো একেলগে ইমানখিনি 3 মাহত সম্পূৰ্ণ কৰাটো একদম মানে বহুত ডাঙৰ এটা কথা গতিকে মই ইউনিভাৰ্চিটিক আহ্বান জনাম যে যোনখিনি এক্সামৰ নটিচ আছে যোনখিনি এক্সাম কেতিয়া পাতিব তাৰ সম্পূৰ্ণ ডিটেইলছ যাতে আমাক আগবঢ়াই দিয়ে বন্ধু বান্ধৱীসকল সকলোকে মই আহ্বান জনাম যে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকৰ মতামত মোৰ কমেন্ট বক্সত প্লিজ আগবঢ়াই দিব যাতে মোৰ ভইচ ইউনিভাৰ্চিটিৰ ওচৰলৈ যায় বন্ধু বান্ধৱীসকল মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আজি এইখিনিতে সামৰিছো ধন্যবাদ